নমস্কাৰ আজি ভাৰত মাতাৰ এজন সুপুত্ৰ আৰু ভাৰতবৰ্ষৰ এজন সাহসী দেশপ্ৰেমিক নেতা অৰ্থাৎ নেতাজী সুভাষ চন্দ্ৰ বসুৰ সম্পৰ্কে বিভিন্ন পৰীক্ষাত অহা কেইটামান প্ৰশ্ন সম্পৰ্কে আমি আলোচনা কৰিম। তাৰ প্ৰথম প্ৰশ্নটো হৈছে নেতাজী সুভাষ চন্দ্ৰ বসুৰ জন্ম ক'ত কেতিয়া হৈছিল আৰু ইয়াৰ উত্তৰ হৈছে 1897 চনৰ 23 জানুৱাৰীত কটকত নেতাজী সুভাষ চন্দ্ৰ বসুৰ জন্ম হৈছিল। দ্বিতীয় প্ৰশ্নটো হৈছে নেতাজী সুভাষ চন্দ্ৰ বসুৰ পিতৃৰ নাম কি আৰু এই প্ৰশ্নটোৰ উত্তৰ হৈছে জানকীনাথ বসু। তৃতীয় প্ৰশ্নটো হৈছে নেতাজী সুভাষ চন্দ্ৰ বসুৰ মাতৃৰ নাম কি আৰু এই প্ৰশ্নটোৰ উত্তৰ হৈছে প্ৰভাৱতী দেৱী। হয়, প্ৰভাৱতী দেৱী হৈছে নেতাজী সুভাষ চন্দ্ৰ বসুৰ মাতৃৰ নাম। পৰৱৰ্তী প্ৰশ্ন ভাৰতীয় জাতীয় শ্লোগান কি আৰু এই প্ৰশ্নটোৰ উত্তৰ হৈছে ভাৰতীয় জাতীয় শ্লোগান হৈছে জয় হিন্দ। পৰৱৰ্তী প্ৰশ্ন জয় হিন্দ শ্লোগানটোৰ প্ৰথম প্ৰচাৰক গৰাকীৰ নাম কি অৰ্থাৎ জয় হিন্দ শ্লোগানটো প্ৰথম কোনে প্ৰচাৰ কৰিছিল আৰু এই প্ৰশ্নটোৰ উত্তৰ হৈছে নেতাজী সুভাষ চন্দ্ৰ বসু। পৰৱৰ্তী প্ৰশ্ন নেতাজী সুভাষ চন্দ্ৰ বসুৰ জাতীয়তাবাদৰ পথ প্ৰদৰ্শক কোন আছিল আৰু এই প্ৰশ্নটোৰ উত্তৰ হৈছে দেশবন্ধু চিত্তৰঞ্জন দাস হৈছে নেতাজী সুভাষ চন্দ্ৰ বসুৰ জাতীয়তাবাদৰ পথ প্ৰদৰ্শক। পৰৱৰ্তী প্ৰশ্ন নেতাজী সুভাষ চন্দ্ৰ বসুৱে কোন চনত কাৰ সৈতে বিবাহ পাশত আবদ্ধ হয় আৰু এই প্ৰশ্নটোৰ উত্তৰ হৈছে 1937 চনৰ 26 ডিচেম্বৰত এমিলি চেংকলৰ সৈতে নেতাজী সুভাষ চন্দ্ৰ বসুৱে বিবাহ পাশত আবদ্ধ হয়। পৰৱৰ্তী প্ৰশ্ন হাওৰা কালকা মেইলৰ নতুন নাম কি আৰু এই প্ৰশ্নটোৰ উত্তৰ হৈছে নেতাজী এক্সপ্ৰেছ। পৰৱৰ্তী প্ৰশ্ন কোন চনত হাওৰা কালকা মেইলৰ নাম সলনি কৰি নেতাজী এক্সপ্ৰেছ কৰা হয় আৰু এই প্ৰশ্নটোৰ উত্তৰ হৈছে 2021 চনত। পৰৱৰ্তী প্ৰশ্ন কোন চনত নেতাজীয়ে প্ৰৱেশিকা পৰীক্ষা পাছ কৰে আৰু এই প্ৰশ্নটোৰ উত্তৰ হৈছে 1911 চনত। পৰৱৰ্তী প্ৰশ্ন কোন চনত নেতাজীয়ে স্নাতক ডিগ্ৰী লাভ কৰে আৰু এই প্ৰশ্নটোৰ উত্তৰ হৈছে 1918 চনত স্কটিছ চাৰ্চ কলেজৰ পৰা নেতাজী সুভাষ চন্দ্ৰ বসুৱে স্নাতক ডিগ্ৰী লাভ কৰে। পৰৱৰ্তী প্ৰশ্ন মোক তুমি তেজ দিয়া মই তোমাক স্বাধীনতা দিম এই বিখ্যাত উক্তিটো কাৰ আৰু এই প্ৰশ্নটোৰ উত্তৰ হৈছে নেতাজী সুভাষ চন্দ্ৰ বসুৰ। পৰৱৰ্তী প্ৰশ্ন দেশনায়ক উপাধিটো সুভাষ চন্দ্ৰ বসুৱে কাক প্ৰদান কৰিছিল আৰু এই প্ৰশ্নটোৰ উত্তৰ হৈছে কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰক সুভাষ চন্দ্ৰ বসুৱে দেশনায়ক উপাধিটো প্ৰদান কৰিছিল। পৰৱৰ্তী প্ৰশ্ন দমদম বিমানবন্দৰৰ নতুন নাম কি আৰু এই প্ৰশ্নটোৰ উত্তৰ হৈছে নেতাজী সুভাষ চন্দ্ৰ বসু আন্তৰ্জাতিক বিমানবন্দৰ। পৰৱৰ্তী প্ৰশ্ন কোন চনত ৰাসবিহাৰী বসুৱে ভাৰতীয় জাতীয় সেনাবাহিনীৰ দায়িত্ব সুভাষ চন্দ্ৰ বসুৰ হাতত অৰ্পণ কৰে আৰু এই প্ৰশ্নটোৰ উত্তৰ হৈছে 1943 চনত। পৰৱৰ্তী প্ৰশ্ন ইণ্ডিয়ান নেশ্যনেল আৰ্মি বা ভাৰতীয় জাতীয় সেনাবাহিনীৰ নাৰী বাহিনীৰ নাম কি আছিল আৰু এই প্ৰশ্নটোৰ উত্তৰ হৈছে ৰাণী লক্ষ্মীবাই কমবেট। পৰৱৰ্তী প্ৰশ্ন কোন চনত নেতাজী সুভাষ চন্দ্ৰ বসুৱে জাৰ্মানীত আজাদ হিন্দ ৰেডিঅ' সেৱা আৰম্ভ কৰিছিল আৰু এই প্ৰশ্নটোৰ উত্তৰ হৈছে 1942 চনত। পৰৱৰ্তী প্ৰশ্ন নেতাজীৰ মৃত্যুৰ সত্যতা প্ৰমাণ কৰিবৰ বাবে নিয়োগ কৰা কমিটিখনৰ নাম কি আৰু এই প্ৰশ্নটোৰ উত্তৰ হৈছে মুখাৰ্জী কমিশ্যন। হয়, নেতাজীৰ মৃত্যুৰ সত্যতা প্ৰমাণ কৰিবৰ বাবে নিয়োগ কৰা কমিটিখনৰ নাম মুখাৰ্জী আয়োগ। পৰৱৰ্তী প্ৰশ্ন কোন কমিশ্যনৰ আদেশ অনুযায়ী সুভাষ চন্দ্ৰ বসুৰ মৃত্যুৰ পাছত তেওঁৰ অস্থিভস্ম টাইপি চহৰৰ এটি বাকচত ৰখা হয় আৰু এই প্ৰশ্নটোৰ উত্তৰ হৈছে GD খোছলা কমিশ্যন। পৰৱৰ্তী প্ৰশ্ন কোন চনত নেতাজীক মাণ্ডালয়লৈ নিৰ্বাসিত কৰা হৈছিল আৰু এই প্ৰশ্নটোৰ উত্তৰ হৈছে 1925 চনত। পৰৱৰ্তী প্ৰশ্ন গান্ধীজীৰ লগত সংঘাত হোৱাৰ ফলত নেতাজীয়ে কংগ্ৰেছ দল ত্যাগ কৰি নতুনকৈ গঠন কৰা দলটোৰ নাম কি আৰু এই প্ৰশ্নটোৰ উত্তৰ হৈছে ফৰৱাৰ্ড ব্লক। পৰৱৰ্তী প্ৰশ্ন নেতাজী সুভাষ চন্দ্ৰ বসুৱে কি ছদ্ম নাম লৈ মস্কো গমন কৰিছিল আৰু এই প্ৰশ্নটোৰ উত্তৰ হৈছে কাউণ্ট অৰ্লাণ্ডো মাজুট্টা নাম লৈ নেতাজী সুভাষ চন্দ্ৰ বসুৱে মস্কোলৈ গমন কৰিছিল। পৰৱৰ্তী প্ৰশ্ন নেতাজী সুভাষ চন্দ্ৰ বসুৰ জন্মদিনটো সমগ্ৰ ভাৰতবৰ্ষত কি দিৱস হিচাপে পালন কৰা হয় আৰু এই প্ৰশ্নটোৰ উত্তৰ হৈছে পৰাক্ৰম দিৱস হিচাপে পালন কৰা হয়। পৰৱৰ্তী প্ৰশ্ন নেতাজী সুভাষ চন্দ্ৰ বসুৰ জন্মদিন অৰ্থাৎ 23 জানুৱাৰী তাৰিখটো পৰাক্ৰম দিৱস হিচাপে কোন চনৰ পৰা পালন কৰি অহা হৈছে আৰু এই প্ৰশ্নটোৰ উত্তৰ হৈছে 2021 চনৰ পৰা নেতাজী সুভাষ চন্দ্ৰ বসুৰ জন্মদিন অৰ্থাৎ 23 জানুৱাৰী তাৰিখটো পৰাক্ৰম দিৱস হিচাপে পালন কৰি অহা হৈছে। যদি ভিডিঅ'টো ভাল পালা লাইক কমেণ্ট আৰু চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা। ধন্যবাদ।